বিগত 3 বছৰ ধৰি ভাৰতেক্সত আমি যোগদান কৰি আহিছোঁ আৰু প্ৰতি বছৰে আমাৰ নতুন নতুন অভিজ্ঞতা হৈছে। এইবাৰ ব্যতিক্ৰম নহয়। আমাৰ অসমৰ পেভিলিয়নটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আমি যিমানেই বিনিয়োগকাৰী লগ পাইছোঁ বা আমাৰ দৰ্শক আহিছে, সকলোৱে অসমৰ বিশেষকৈ মুগা আৰু এৰী শিল্পৰ প্ৰতি যথেষ্ট আগ্ৰহ দেখুৱাইছে। তাৰোপৰি এইবাৰ আমাৰ নতুন এটা আমি বিষয় দেখা পাইছোঁ, বিনিয়োগকাৰীসকলৰ আগ্ৰহ। বিশেষকৈ আমাৰ বিগত দিনত অসমত অনুষ্ঠিত ইনভেষ্ট আছাম 2টা এডিশ্যন ইতিমধ্যে গৈছে এডভান্টেজ আছামৰ। তাৰ পৰিপ্ৰেক্ষিতত যথেষ্ট বিনিয়োগকাৰীৰ আগ্ৰহ আমি দেখা পাইছোঁ। আজিও আমি কেইবাজনো বিনিয়োগকাৰীৰ লগত কথা পাতিছোঁ। তেওঁলোকে অসমৰ যিখন এতিয়া এপাৰেল আৰু টেক্সটাইল পলিচি, এইখনৰ সম্বন্ধে যথেষ্ট আগ্ৰহ দেখুৱাইছে। আমি ইতিমধ্যে তেওঁলোকক আমাৰ পলিচিৰ কপিও তেওঁলোকক প্ৰদান কৰিছোঁ। তেওঁলোকে অসমত নতুন উদ্যোগ স্থাপন কৰাৰ প্ৰতি যথেষ্ট সঁহাৰি দেখুৱাইছে। এইটো এটা নতুন কথা, কাৰণ অসমত ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত যিমানখিনি পিছ পৰি আছে, বিশেষকৈ হেণ্ডলুম টেক্সটাইল ছেক্টৰত, তাৰ ক্ষেত্ৰত দেখা পাই সঁচাই অভিভূত হৈছোঁ। বিশেষকৈ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বিকশিত ভাৰত আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিকশিত অসমৰ যিটো ধাৰণা, তাৰ লগত এক্টিভ পলিচি বা ইজ অফ ডুইং বিজনেছ, এই সকলোখিনি ধাৰণাৰ সমন্বিত এটা আমি ফলাফল দেখা পাইছোঁ, যিটোৱে আমাৰ উত্তৰ পূৰ্বাঞ্চলক, কেৱল অসমকেই নহয়, উত্তৰ পূৰ্বাঞ্চলক এটা নতুন দিশলৈ লৈ গৈ আছে, যিটোৱে হয়তো আমাক ভাৰতৰ ভিতৰতে আটাইতকৈ অগ্ৰণী ৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'ব। তেখেতক আন্তৰিক ধন্যবাদ জনাইছোঁ। তেখেতে আমাৰ সমগ্ৰ অসম পেভিলিয়নটো প্ৰদৰ্শন কৰাৰ পিছত যথেষ্ট যোগাত্মক মনোভাৱ তেখেতৰ পৰা দেখা পাইছোঁ। আৰু তেখেতে ভৱিষ্যতে অকল হস্তশিল্প বা আমাৰ সঞ্চালকালয়ে নহয়, ইণ্ডাষ্ট্ৰী কমাৰ্চ বিভাগকো ইয়াৰ লগত সংলগ্ন কৰাৰ কথা তেখেতে কৈছে। গতিকে ভৱিষ্যতে আমি ইয়াতকৈ এটা ডাঙৰ পৰ্যায়ত যাতে ইয়াত যোগদান কৰিব পাৰোঁ, সেই ক্ষেত্ৰত তেখেতে আমাক অনুপ্ৰেৰণা যোগাই গৈছে। তেখেতক আন্তৰিক